হাই হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো চাগে ভালে কুশলে আছে। স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আজি আছোঁ মই ঘৰত, মানে মাহঁতৰ ঘৰৰ পৰা আহি আপোনালোকক ভিডিঅ' দিব পৰা নাই, কাৰণ মানে মোৰ যোনটো ভিডিঅ' মই ঘৰৰ পৰা অহা ভিডিঅ'টো মই এডিট কৰিছিলোঁ, এডিট কৰোঁতেনে মানে ছেভ নোহোৱাৰ পাছত মই গেলাৰীত আছিলে নহয়, গেলাৰীৰ পৰাও ডিলিট কৰি দিলোঁ। মানে তাৰপাছতে এনেকৈ ভিডিঅ'টো দিবলৈ থাকি গ'ল। তাৰপাছতে তেনেকৈ আৰু ভিডিঅ' নবনালোঁ। তাৰপিছত বেয়াও লাগিলে অকণমান। তাৰপিছত আৰু এতিয়া আহি পিনি তাৰপাছতে আজি 2 দিনমান হ'ল আৰু তাৰপাছতে আছোঁ ঘৰতে, আকৌ নোৱাৰাও হ'লোঁ, সেইটো কাৰণে ভিডিঅ' একেবাৰে বনোৱা নাই। আৰু এনেই বোলো কৈ দিওঁ কথাটো আপোনালোকক, এনেই এটা ভিডিঅ' বনাই আৰু তেনেকৈ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে জনাব। আৰু মোৰ মানে আগৰ ভিডিঅ'টোত মই মাহঁতৰ ঘৰলৈ যে মন্দিৰলৈ গৈছিলোঁ, সেই ভিডিঅ'টোত মানে 3টা ক্লিপ একেলগে সোমাই গ'ল। তাৰপাছত এডিট কৰোঁতে মানে তাত মানে হুলস্থুলীয়া পৰিৱেশত এডিট কৰিছিলোঁ, সেই তেনেকুৱা হৈ থাকিলে মানে 3টা 4টা ক্লিপ সোমাই গ'ল একে হেৰিতে মানে। তাৰপাছতে সেই তেনেকৈ থাকিলে। তাৰপিছত ভিডিঅ' আৰু তেনেকৈ বনোৱা নপৰেই। আৰু মাহঁতৰ তাত মানে বহুত বেছি বৰষুণ হ'ল। তাৰপিছতে মোবাইলত চাৰ্জাৰডালো, মোৰ ভাগৰ চাৰ্জাৰডালত মানুহজনেও চাৰ্জ দিয়ে মানে, সেইকাৰণে ঘৰতে থৈ গৈছিলোঁ। তাৰপিছতে বা ভাগৰ এনেকৈ দিলোঁ চাৰ্জত। তাৰপাছতে এই তাহাঁতৰো মোবাইলত চাৰ্জ নাইকিয়া হৈ গ'ল, মোৰ ভাগৰ নাইকিয়া হৈ গ'ল। আমাৰ তাত বিৰাট বেছি বৰষুণ দিলে, সেইটো কাৰণেও নাইকিয়া হৈ গ'ল। তাৰপিছত সেই তেনেকৈ আৰু ঘৰলৈ আহিলোঁ। অহাৰ পাছতো মই কিন্তু যিটো ভিডিঅ' মই ঘৰলৈ অহা ভিডিঅ'টো দিম বুলি কৈছিলোঁ, ডিলেট যে হৈ থাকিলে, সেই ভিডিঅ'টো একেবাৰে শ্বৰ্টছ হৈছিলে। যিহেতু মোৰ একদম মোবাইলটো চাৰ্জ নাছিলে ন, সেইটো কাৰণে একদম শ্বৰ্ট হৈছিলে ভিডিঅ'টো। ভাবিছিলোঁ মিনি ব্লগ বনাই দিম আৰু যেনে মিলাই, কিন্তু নোৱাৰিলোঁ মানে ডিলেট হৈ থাকিলে, সেইটো কাৰণে। আৰু বাকী ঘৰলৈ আহিলোঁ, এতিয়াৰ পৰা ধুনীয়া ভিডিঅ' দিব চেষ্টা কৰিম। তাত নোৱাৰিলোঁৱেই, তাত গৈও একদম সময়ে নাপালোঁ। আৰু নেক্সটবাৰ গ'লে আপোনালোকক আমাৰ এটা ধুনীয়া পুখুৰী আছে, ধুনীয়া ঠাই আছে, মন্দিৰ আছে, গ'লে মানে চেষ্টা কৰিম দেখুৱাবলৈ। তো আপোনালোকে ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো। মানে এটা ভিডিঅ'ৰ 3টা ক্লিপ সোমালে, সেইটো কাৰণে অলপমান ভিডিঅ'টো দেখিবলৈ বেয়া হ'ল আৰু লাষ্টলৈ। আৰু এতিয়াও ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ একদম গধূলি সময়ত। ভিডিঅ'টো চাই 2-3 মিলিহে চাগে পৰিবগৈ দিয়াটো, আৰু দিম আৰু যেতিয়া নহওক কাইলৈ দিম চাগে ভিডিঅ'টো, তো চাই থাকিব। বহুতে আমাৰ ৰুমটো চাব বিচাৰে, সেইটো কাৰণে মই এনেই অকণমান জাষ্ট আপোনালোকক দেখুৱাই দিছোঁ। বেছিকৈ একো বস্তু নাই থ'বলগীয়া, যিকেইটা বস্তু আছে সেইকেইটাকে আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। পিছে লেতেৰা হৈ আছে অকণমান, বেয়া নাপাব, যেনেকৈ আছে তেনেকুৱাকৈ দেখুৱাই দিছোঁ। যিহেতু মই চুব নোৱাৰা হৈ আছোঁ, গতিকে সেইটো কাৰণে অকণমান বেয়াও হৈ আছে। বাকী চাই থাকক আৰু ভিডিঅ'টো ন। ত' ৰাইজ, কালি ভিডিঅ'টো সিমানখিনি আছিলে, সেইটো কাৰণে আৰু ভাত পানী বনালে, খালোঁ কৰিলোঁ। তাৰপাছতে এতিয়া হ'ল আজি নেক্সটটো, আৰু এতিয়া ভাত খাব লৈছোঁ। এয়া ভোট জলকীয়া, আৰু এইফালে আছে অকণমান নিমখ, আৰু এইফালে ভাজি অকণমান আছে, আৰু ভাত। মানে ৰাতিপুৱা সাঁজ এনেকৈ খাই মোৰ ভাল লাগে, সেইটো কাৰণে মই এনেকৈ খাব লৈছোঁ। আৰু দাইল চাইল বনোৱা নাই আৰু তো তেনেকৈ বাহিৰত বৰষুণ, আৰু ভিতৰত এনেকৈ ভাত খাম এতিয়া। আপোনালোকে ভিডিঅ'টো নিজে চাই থাকক। এয়া আমাৰ নবৌৰ ছোৱালী টিকলি, তাই একদম গান বজাই পূৰা গগনা বজাইছে, পূৰা নাচিছে। আৰু ভিডিঅ' কৰা দেখিছেনে, মোবাইল লাগে পূৰা, একদম মোবাইল চোৱাত আৰু ক'ব নালাগে, পূৰা একদম ড্ৰেছ মাকে পিন্ধাই দিছে। আৰু এই দেখিছেনে মোবাইল ক'ত থৈ ৰাইজ, কালি ভিডিঅ'টো বনাইছিল, পৰহিদিনাখনেই বনাইছিলোঁ, কালিও ভিডিঅ' বনাব নহ'ল। আৰু আজিও সেয়া এতিয়া কাম বন কৰি আজৰি হ'লোঁ, আজৰি হৈ মানুহজনকো পঠিয়ালোঁ। বাকী ইফালে ঘৰ চৰ চাফা কৰিলোঁ, চাফা কৰি মেলি এতিয়া এনেই অকণমান আজৰি পাইছোঁ। আজৰি হোৱাই নাই, কাপোৰ কেইটামান ধুবলৈ আছে বাৰু, চাৰ্ফত দি থৈ আহিছোঁ জাষ্ট। আৰু এতিয়া ভিডিঅ'টো আকৌ বনাইছোঁহি। আৰু ভিডিঅ'বিলাক কিনো বনাইছোঁ একো ধৰিবই পৰা নাই, মানে একো ভিডিঅ' দিবলৈ মানে একো টপিকেই নাই, সেইটো কাৰণে তেনেকুৱা হৈ আছে। আৰু তেনেকৈ আৰু নিদিলেও এতিয়া নহ'ব, যিহেতু কণ্টেণ্টেই হয় ন, গতিকে দিবই লাগিব, গতিকে সেই এনেকৈয়ে দিছোঁ আৰু। বাকী ভিডিঅ'বিলাক ভাল পাইছেনে নাজানো, কোনো ভাল পাব এনেকুৱা ভিডিঅ' ন, আৰু দিম বাৰু আপোনালোকক ভাল ভিডিঅ'বিলাক। চ' গাইজ, এতিয়া আৰু ভিডিঅ'টো সমাপ্তহে কৰোঁ, কাৰণ ভিডিঅ'টো কিনো বনাম, একোৱেই যিহেতু নায়েই, আৰু সেইটো কাৰণে দেখুৱাবলৈ একো নাই। গতিকে বাকী ভিডিঅ'টো ইমানখিনি আছিলে, ভাল পালে নাপালে নাজানো আৰু।
বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, যদি ভাল পালে তেতিয়া লাইক কমেণ্ট কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বেলেগ একো টপিক নাই ভিডিঅ' বনোৱা, এনেই জাষ্ট আৰু যিহেতু কৈছোঁ মোৰ ভিডিঅ'টো সেই ডিলেট হৈ থাকিলে কাৰণে দেখুৱাব নোৱাৰাৰ কাৰণে আকৌ এতিয়া আপোনালোকক নতুনকৈ এটা ভিডিঅ' বনাই আপোনালোকক ক'বলগীয়া হৈছে। গতিকে আশা কৰিম সকলোৱে ভালকৈ ছাপোৰ্ট কৰিব আৰু লগতে ভিডিঅ' বনোৱাত সহায় কৰিব। তো আজিলৈ এৰিছোঁ দিয়ক, অন্য এটা ভিডিঅ' আকৌ লগ পাম আপোনালোকক।